এইখিনি শিকিবৰ কাৰণে জামিয়া আজহাৰত যাব নালাগে, আজহৰ ইউনিভাৰ্চিটিত যাব নালাগে। এইখিনিৰ উত্তৰ আমাকো সুধিব নালাগে। এইখিনি উত্তৰ যদি আপুনি আমাৰ সৰু ৰাতিপুৱাৰ যিখন চুবাহী মুক্তব কয়, আমাৰ চুবাহী মুক্তব দিয়ে ল'ৰা ছোৱালীবিলাক কোন ল'ৰা ছোৱালীবিলাক যায়, সিহঁতক সুধিলে ইয়াৰ উত্তৰ পাই যাব। অসমৰ পৰা এজন হাফিজে কোৰাণক আমি উঠাওঁ, আৰু আপুনি মিছৰৰ পৰা এজনক আনে, আৰু পাকিস্তানৰ পৰা এজনক আনে, চৌদি আৰবৰ পৰা এজনক আনে, আৰু আমেৰিকাৰ পৰা এজনক আনে। চবক একেলগে বহোৱাৰ পিছত যদি কয় বোলে কোৰআনৰ যেনেকুৱা ধৰি লওক প্ৰথম চূৰা যিটো চূৰা আল ফাতিহা, বোলে নাম নকৈ পেলাই তুমি কোৰআন শৰীফৰ প্ৰথম চূৰাটো তিলাৱত কৰা, মিছৰৰ যিজনে সেইজনে চূৰা আল ফাতিহা তিলাৱত কৰিব, তোমাৰ অসমৰ জনেও সেই ফাতিহা তিলাৱত কৰিব, আমেৰিকাৰ জনেও সেই চূৰা ফাতিহা তিলাৱত কৰিব, পাকিস্তানৰ জনে সেই চূৰা ফাতিহা তিলাৱত কৰিব। নামাজ হৈছে 2 নম্বৰ আৰু 3 নম্বৰ হৈছে ৰোজা, ইছলামৰ বুনিয়াদৰ অংগ। এই দুয়োটাৰ বিষয়ে যদি কোৰআন মছজিদত নেথাকে তেনেহ'লে কোৰআনত থাকিব নকৈ কওকচোন। গতিকে কোৰআন শৰীফত 50তকৈ অধিকবাৰ নামাজৰ কথা আহিছে। ইন্না ছলাতা তানহা আনিল ফাহশাই ওয়াল মুনকাৰ, ইয়াত যে সালাত শব্দ এই শব্দটো মানে হৈছে নামাজ। কিহৰ ভিত্তিত তেখেতে কৈছে সেইটো তেখেতে জানে। আল্লাহ তবাৰক পেলাই হেফাজত কৰক তেখেতক। যিসকল ব্যক্তি আজি আমাৰ এই চেনেলটো চাই আছে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বপ্ৰথম। দ্বিতীয়তে মই প্ৰশ্নটো শুনি পেলাই, তোমাৰ কথাখিনি শুনি পেলাই মোৰো ইমান হেৰি লাগে, মই আচৰিত হ'লোঁ কি ক'ম, যে এজন কি নামো কৈছে তুমি, এজন মৌলানা বোলে এখেত, আকৌ এখেত আজহাৰী বোলে, কিমান ডাঙৰ কথা। এজন মৌলানা আকৌ আল আজহাৰ ইউনিভাৰ্চিটিৰ পৰা তেখেতে পঢ়া শুনা কৰি আহিছে, আহি পেলাই তেখেতে কৈ আছে যে আজি বিশ্বৰ বুকুত যিবিলাক কোৰআন মজিদ আছে, পবিত্ৰ কোৰআন আছে, সেইবিলাক চব ডুপ্লিকেট, আৰু তেখেতে যিখন পঢ়ি আছে সেইখনেই অৰিজিনেল। তেনেকুৱা নেকি? আক্ষেপৰ বিষয়, ইয়াতকৈ আক্ষেপ পৰিতাপৰ বিষয় আৰু কি হ'ব পাৰে চাওকচোন। তেখেতে যদি সঁচাকৈ পঢ়ি আহিছিলে তেনেহ'লে নিশ্চয় তেখেতে পাইছে, আৰু আপোনালোকেও বিচাৰিলে পাব। মই ইনশাল্লাহ আপোনালোকক কৈ যাম, নিশ্চয় বিচাৰিলে পাব। পবিত্ৰ কোৰআন মজিদৰ সূৰা আল হাজাৰৰ 14 নম্বৰ পাৰাত 9 নম্বৰ আয়াত আল্লাহ তবাৰক তাআলাই কৈছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, ইন্না নাহনু নাযালনা যিকৰা ওয়া ইন্না লাহু লাহাফিজুন। একেবাৰে স্পষ্টকৈ কৈছে, একেবাৰে স্পষ্টকৈ আল্লাহ তবাৰক তাআলাই কৈছে, যিগৰাকীয়ে কোৰআন মজিদখন নাজিল কৰিছে তেখেতে কৈ আছে যে মই নিজেই এই পবিত্ৰ কোৰআনখন নাজিল কৰিছোঁ, আৰু ইয়াৰ মই হেফাজত কৰা মই নিজেই। অৰ্থাৎ এইখনৰ কোনো পৰিৱৰ্তন কোনেও কৰিব নোৱাৰে। এটা চেণ্টেন্সটো দূৰৰ কথা, এটা বৰ্ণও কোনেও চেঞ্জ কৰিব নোৱাৰে। সেই কথা কোনে কৈ আছে? খোদ আল্লাহ তবাৰক তাআলাই পবিত্ৰ কোৰআনত কৈছে। যদি তেখেতে সঁচাকৈ পঢ়া শুনা কৰি আহিছে তেনেহ'লে এই আয়াতটো নিশ্চয় তেখেতে পাইছে, মই ভাবোঁ। যদি পাই পেলাই তেওঁ এনেকুৱা কৈ আছে তেনেহ'লে মই ভাবোঁ তেওঁ আয়াতটো বুজা নাই, আৰু যদি বুজি মেলি তেওঁ কৈ আছে তেনেহ'লে হয়তো কাৰোবাৰ প্ৰলোভনত পৰি কোনোবা তেখেতক কৰাই আছে, কামখিনি কৰাই আছে। নিশ্চয় তেওঁ জানি শুনি যদি এনেকুৱা কৰি আছে তেনেহ'লে সেয়া কিন্তু ঠিক নহয়। আল্লাহ তাআলাই তেওঁক হিদায়ত দান কৰক, হিফাজত কৰক, মই এইটোৱে কওঁ। আৰু এটা কথা কওঁ যে কোৰআন মজিদখন যে পৰিৱৰ্তন হ'ব, আজি উদাহৰণস্বৰূপত মই এটা কথা কওঁ, যদি কোনোবাই আজি আমি অসমৰ পৰা এজন হাফিজে কোৰআনক আমি উঠাওঁ, আৰু আপুনি মিছৰৰ পৰা এজনক আনে, আৰু পাকিস্তানৰ পৰা এজনক আনে, চৌদি আৰবৰ পৰা এজনক আনে, আৰু আমেৰিকাৰ পৰা এজনক আনে, চবক একেলগে বহোৱাৰ পিছত যদি কয় বোলে কোৰআনৰ যেনেকুৱা ধৰি লওক প্ৰথম চূৰা যিটো চূৰা আল ফাতিহা, বোলে নাম নকৈ পেলাই তুমি কোৰআন শৰীফৰ প্ৰথম চূৰাটো তিলাৱত কৰা, মিছৰৰ যিজনে সেইজনে চূৰা আল ফাতিহা তিলাৱত কৰিব, তোমাৰ অসমৰ জনেও সেই ফাতিহা তিলাৱত কৰিব, আমেৰিকাৰ জনেও সেই চূৰা ফাতিহা তিলাৱত কৰিব, পাকিস্তানৰ জনে সেই চূৰা ফাতিহা তিলাৱত কৰিব। যদি কোৰআন শৰীফ পৰিৱৰ্তন হ'লহেঁতেন তেনেহ'লে নিশ্চয় ইয়াতো অলপ পৰিৱৰ্তন আমি পালোহেঁতেন। গতিকে ইয়াৰ দ্বাৰা আমি অনুমান কৰিব পাৰোঁ তেখেতে যিষাৰ কথা কৈ আছে সেয়া সম্পূৰ্ণৰূপে ভিত্তিহীন, কোনো নিৰৰ্থক কথা, আৰু কোনো তথ্য নাই। ডাইৰেক্ট মানে তেখেতে যদি জানি বুজি কৈ আছে তেনেহ'লে মানুহক তেখেতে ধোকা দি আছে, মিছা কথাৰ প্ৰচাৰ কৰি আছে। আৰু যদি ভুলবশতঃ কৈ আছে তেনেহ'লে মই যিটো আয়াত কৈছোঁ পবিত্ৰ কোৰআন শৰীফত আছে, সেই আয়াতটো তেওঁ অধ্যয়ন কৰিলে ইয়াৰ সত্যতা পাই যাব। তেখেতে এটা মন্তব্য কৰিছে যে কোৰআনত নমাজ আৰু ৰোজাৰ কোনো আল্লাহে কোৱা নাই, কোৰআনত নমাজ আৰু ৰোজাৰ কোনো কথা নাই। এই সন্দৰ্ভত আপুনি কি ক'ব? এই মানুহজনে নেকি? এই মানুহজনে মুস্তফা নাজাৰী মানে কোৰআনত নমাজ আৰু ৰোজা নাই। চাওক কিমান ডাঙৰ কথা। ইছলামৰ বুনিয়াদ হৈছে 5টা, আমি জানো। নিশ্চয়
প্রত্যেকজন মুসলমানেও জানে যে ইসলামের বুনিয়াদ হয়েছে 5টা। 1 নম্বর কলিমা, 2 নম্বর নামাজ, 3 নম্বর রোজা, 4 নম্বর হজ, 5 নম্বর জাকাত। 1 নম্বর কলিমা, 2 নম্বর নামাজ, 3 নম্বর রোজা। নামাজ হয়েছে 2 নম্বর আর 3 নম্বর হচ্ছে রোজা, ইসলামের বুনিয়াদর অঙ্গ। এই দুইটার বিষয়ে যদি কোরআন মসজিদত নেতাকে তেনেহলে কোরআন থাকিব নকি কওকচোন? নামাজ আৰু রোজার বিষয়ে যদি কোরআন মসজিদ নেতাকে তেনেহলে কোরআন থাকিব নকি? পবিত্র কোরআন শরীফত 50তকৈ অধিকবার নামাজৰ কথা আহিছে। বহু সময়ত আহিছে নামাজৰ কথা, নামাজৰ তাকিদৰ কথা। ইয়াৰ লগতে রোজার কথাও আহিছে পবিত্র কোরআনত। আপোনালোকে বিচাৰিলে নিশ্চয় পাব। যেনেকুৱা কোরআন শরীফত আছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, ইন্না সলাতা তানহা আনিল ফাহশাই ওয়াল মুনকার। ইয়াৰ যে সালাত শব্দ, এই শব্দটো মানে হৈছে নামাজ। ঠিক তেনেকুৱা আকিমিছ সলাত কৈ পেলাই এনেকুৱা আছে, এনেকুৱা বহুত আছে। দ্বিতীয়তে আপোনাৰ সেম তেনেকুৱা নামাজৰ কথা অলপ বেছিবাৰ আহিছে, কিন্তু হয়তো রোজার কথা অলপ কম আহিছে, কিন্তু রোজার কথাও কোরআনত আছে, নামাজৰ কথা কোরআনত আছে। ইয়াত কোনো দ্বিধাবোধ নাই, কোনো সন্দেহ নাই। কোরআনখন অধ্যয়ন কৰিলে আপোনালোকেও পাব আছ-সালাত আছ-সাওম দুয়োটা শব্দ। আপোনালোকে নিজে তিলাৱত কৰিলে সেই শব্দকেইটা পাব। য'ত চলাত পাব তাত ভাবিব যে এইটো নামাজৰ কথা কোৱা হৈছে, আৰু য'ত সাওম আহিব তাত ভাবিব যে রোজার কথা কোৱা হৈছে। কিহৰ ভিত্তিত তেখেতে কৈছে সেইটো তেখেতেই জানে। আল্লাহ তবাৰক তাআলাই হেফাজত কৰক তেখেতক। অতি দুৰ্ভাগ্যজনক, এজন মৌলানা আপোনালোকে কৈ আছে, কিবা নামো কৈ আছে, কিমান সুন্দৰ নাম তেখেতৰ। যিয়ে নহওক ইমান সুন্দৰ নাম, ইমান ডাঙৰ এখন ইউনিভাৰ্চিটিত পঢ়া শুনা কৰি অহাৰ পিছতো তেখেতে এনে এটা কথা কৈ আছে, মানুহৰ মাজত এনেকুৱা এটা সৃষ্টি কৰি আছে, মই ভাবি আছোঁ বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে। চাওক, এইখিনি শিকিবৰ কাৰণে জামিয়া আজহাৰত যাব নালাগে, আজহৰ ইউনিভাৰ্চিটিত যাব নালাগে। এইখিনিৰ উত্তৰ আমাকো সুধিব নালাগে। এইখিনিৰ উত্তৰ যদি আপুনি আমাৰ সৰু ৰাতিপুৱাৰ যিখন সুবাহী মুক্তব কয়, আমাৰ সুবাহী মুক্তব যে ল'ৰা ছোৱালীবিলাক, কোন ল'ৰা ছোৱালীবিলাক যায়, সিহঁতক সুধিলে ইয়াৰ উত্তৰ পাই যাব। কাৰণ মই আগত কৈছিলোঁ ইছলামৰ বুনিয়াদ আছে 5টা। 1 নম্বৰ কলিমা। সেই কলিমা কি? সেই কলিমা হৈছে কলিমা তৈয়িবা, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। আল্লাহৰ বাহিৰে দ্বিতীয় কোনো মাবুদ নাই। হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহৰ ৰাসূল। এই যে মাবুদ নাই যে কোৱা হৈছে আল্লাহৰ বাহিৰে, এইগৰাকী আল্লাহ মাবুদ, মানে ইয়াৰ আল্লাহ ব্যতীত কাৰো আমি ইবাদত কৰিব নোৱাৰিম। এইবিলাক সৰু এটা কেঁচুৱা ল'ৰা এটা ক'ব পাৰিব, চুৱাহী মুক্তব ল'ৰা এটা ভালকৈ জানে যে আমি মুছলমানসকলে আমি আল্লাহৰ বাহিৰে কাৰো ইবাদত কৰিব নোৱাৰিম, কাকো পূজা কৰিব নোৱাৰিম। আমি যদি কৰিছোঁ তেনে একমাত্ৰ আল্লাহৰ ইবাদত কৰিবই লাগিব। আমি অইন কাৰোবাৰ যদি আমি লগতে পূজা কৰিছোঁ, ইবাদত কৰিছোঁ, তেনেহ'লে ইয়া শিৰ্ক হৈ যাব আমাৰ কাৰণে, আৰু ইয়া আমি কৰিব নোৱাৰিম কেতিয়াও। ই আমাৰ কাৰণে নিষেধ। ঠিক আছে, অন্য ধৰ্মৰ মানুহসকলে কৰি আছে, সেইটো তেখেতৰ কথা, সেইটোত আমাৰ কোনো হেৰি নাই। কিন্তু আমি যদি মুছলমান তেনেহ'লে আমি সেইটো কৰিব নোৱাৰিম। সেইটো এই সুবাহী মুক্তবৰ ৰাতিপুৱাৰ যি সুবাহী মুক্তব হয়, সৰু সৰু কণ ল'ৰা ছোৱালী, সিহঁতেও জানে বস্তুটো। তেখেতে কিহৰ ভিত্তিত ক'লে সেইটো মই শুনিও আচৰিত হৈছোঁ। আৰু মানে এটা পৰিত্যাগৰ বিষয়ে যে কি ক'ম, ইমান ডাঙৰ এজন মৌলানা আপোনালোকে যেনেকুৱা আইডেণ্টিফাই দি আছে, জামিয়া আজহাৰত পঢ়ি আহিছে, ইমান ডাঙৰ এখন ইউনিভাৰ্চিটিত পঢ়ি অহাৰ পিছতো তেওঁ এই বস্তুখিনি যদি বুজিব পৰা নাই, ধৰিব পৰা নাই, তেনেহ'লে কেনেকুৱা শিক্ষা তেখেতে অৰ্জন কৰি আহিছে। আমি এই বিষয়ে আৰু নকওঁ, আপোনালোকে নিশ্চয় গম পাব, আৰু আপোনালোকে বিবেচনা কৰক। ৰাইজক মই এটাই কথাই ক'ম যে চাওক, ইতিহাস সাক্ষী আছে। ইতিহাসৰ পাত যদি আপুনি লুটিয়াই বিচাৰি চায়, তেনেহ'লে এনেকুৱা বহুত মানুহ আহিছে, বিতৰ্কিত মানুহ, ইছলাম, কোৰআন, হাদিছ এইবিলাকক লৈ পেলাই বহুত মানুহ আহিছে আৰু বহুত গৈছে। কিন্তু ইয়াত কি হৈছে, সকলেই ইতিহাসৰ পাতত কলংকিত ব্যক্তি হিচাপে পৰিচিত হৈ আছে আৰু হৈছে। কোৰআন, হাদিছ, ইছলামত একো তেখেতে ক্ষতি কৰিব পৰা নাই, কাৰণ কোৰআন একেবাৰে স্পষ্ট, ইছলাম একেবাৰে স্পষ্ট, যি আছে চব একেবাৰে সন্মুখত আছে। গতিকে কোৰআন হাদিছৰ একো ক্ষতি হোৱা নাই, ইছলামৰ একো ক্ষতি কৰিব পৰা নাই, তেখেতৰ নিজৰে ক্ষতি হৈছে। ঠিক তেনেকুৱা আজিৰ দিনত যি আপুনি কৈ আছে যে এনেকুৱা কোনোবা এজন মানুহ, আজি আমিও আচৰিত হৈছোঁ শুনাৰ পিছত। যদি এনেকুৱা হৈছে, তেনেহ'লে এনেকুৱা ধৰণৰ কথাত, এইবিলাক ভিত্তিহীন কথা, এইবিলাকৰ কোনো হেৰি নাই, কোনো অৰ্থ নাই, অৰ্থহীন কথা, এইবিলাক গুৰুত্বও দিব নালাগে, এইবিলাক চাবও নালাগে, এইবিলাকৰ প্ৰতি ইমান নিজৰ সময় নষ্ট কৰিব নালাগে। মই ভাবোঁ যে এইবিলাকৰ প্ৰতি গুৰুত্ব দিয়া মানে নিজৰ মূল্যৱান জীৱনৰ সময় নষ্ট কৰা, সময়ৰ অপচয় কৰা। গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এইবিলাকত ইমান গুৰুত্ব নিদিব। এইবিলাক আহিব যাব, ইছলাম আলহামদুলিল্লাহ একো নহয়।
আৰু এখেতসকলৰ কাৰণে দোৱা কৰিব আমিও দোৱা কৰিম আল্লাহ তাবাৰক তাআলা এখেতসকলক হিদায়াত নসিব কৰক আল্লাহ তাবাৰক তাআলা তেখেতক যদি কিবা বিভ্ৰান্তিত থাকে তেনেহ'লে বিভ্ৰান্তি দূৰ কৰি আল্লাহ তাবাৰক তাআলা তেখেতক হিদায়াত কৰক আৰু আপোনালোকে তেখেতসকলৰ এনেকুৱা ব্যক্তিৰ কাৰণে দোৱা কৰিব